জুবিন দা আপোনাৰ ইমান দেৰি কিয় হ'ল? নহয় অলপ দেৰি হ'ল প্ৰগ্ৰাম এটা কৰি আহিলোঁ অকণমান দেৰি হৈ গ'ল। মই আগতে কৈছোঁ তবা কৈছে 150 160 কৈছোঁ আৰু তবা। জুবিন দা অকলে আহিল নেকি আজি? না আছিলে মোৰ লগৰ আহিছে দুজনমান। জুবিন দা পেণ্টটো অকণমান ভাল লাগিছে দেই অসমীয়া যে গান লিখে মোক বনাই দিছে এচি পেণ্ট। এচি পেণ্ট এচি হওক ডিচি হওক পেণ্ট পেণ্ট আৰু ঢাকা আছে নহয়। জুবিন দা কওকচোন আপোনাৰ আহিবলগীয়া কি চিনেমা আছে এতিয়া? জুলু বুলি এখন আহি আছে এখন ইংলিছত বনাম বাহিৰত শ্বুটিং হৈ আছে আপোনাকো ল'ম বুলি ভাবিছোঁ মই চিনেমাত। ধন্যবাদ আপোনাৰ পৰা এইটো আশা কৰিছোঁ আৰু চিনেমা এটি ডাইলগ আপোনাৰ মুখে এখন দিব বিচাৰিছোঁ। 500 টকা ডাইলগ কৰিলোঁ মোৰ কোনো জাতি নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চন জংঘা। আমি নতুন প্ৰজন্ম ইচ্ছা কৰিলে তাক চলাবও পাৰোঁ সলাবও পাৰোঁ। যদি আমাক বাই বাই যদি পলিটিছ কৰি থাকে আমি কি কৰিম? দেশ জ্বলাম নেকি? নজ্বলাম আমি কোনো থাকিম দেশ জ্বলাই দিম। জুবিন দা এতিয়া বাৰিষা আহি আছে বাৰীখন মোৰ বহুত টকা যায় বাৰিষা বানপানীত আপুনি বহুত টকাও দিয়ে গম পাইছোঁ। মোৰ প্ৰগ্ৰেমৰ পইচাই নাথাকে। আচ্ছা কাৰোবাৰ পঢ়া খৰচ কাৰোবাৰ কেঞ্চাৰ বানপানীত কাৰোবাৰ ঘৰ উঠি গ'ল দি থাকা 20,000 30,000 40,000 প্ৰগ্ৰেমৰ পইচাই নাথাকে। আজিলৈকে খাৰকলি ঘৰটোৱে বনাব পৰা নাই পইচাই পোৱা নাই। পইচা পালে বনাম আৰু আপোনালোকে পইচা দিলে কথাটো এইটো জানমণি মোৰ চিনেমা আহি আছে বাৰু দৈ লৈ যাম অসমীয়া চিনেমা চাম বছ খেলা খতম। হয় আৰু এটি প্ৰশ্ন আছে আপোনালৈ। বৰ্তমান অসমৰ নতুন প্ৰজন্মটো আলফালৈ অগ্ৰসৰ হৈছে এই বিষয়ে আপুনি কি ক'ব? মইতো যাবলৈ কোৱা নাই বেলেগে গৈছে কি কামত গৈছে মইতো নাজানো। অহা বছৰ মই যাম কথাটো এইটো। তেওঁলোক কিয় গৈছে বুলি আপুনি ভাবে? মই নাজানো এইটো কি লৈ গৈছে এইটো ভাল কামলৈ গৈছে নে বেয়া কামলৈ গৈছে এইটো মই ক'বলৈ যোৱা নাই কথাটো এইটো। যদি ভাল কাম কৰিছে কৰক। আপুনি গান এটা গাব নেকি? মই গান আজি নাগাওঁ মোৰ গলাটো বেয়া হৈ আছে খালি মৰি লম লাগি যায় বা এটা গান গাওঁ দেই ইমান ভাল লাগে আৰু গাই দিলে খেলাই খতম হৈ যাব সেইকাৰণে নাগাওঁ আজি কথাটো এইটো। আজিকালি আপোনাৰ লগত জুবলিক নেদেখোঁ কাৰণটো কি? জুবলি মানে মোৰ ইটানগৰত মানে তাই গান গাই আছিলে ল'ৰা এটাক ধমকি দি আছিলে কৈছোঁ ই মোৰ লগত গাব পাৰিব দম এটা আছে তাই তো মোৰ লগত নোগোৱা হ'ল ডাঙৰ আৰ্টিষ্ট হ'ল তাই কথাটো এইটো। শেষত আপুনি আমাৰ এই ৰাইজক উদ্দেশ্য কি ক'ব? ভাল মন জনাইছোঁ চবেই আহিছে সকলো আহিছে অনুষ্ঠান ভাল হওক আৰু মানুহ লাগিব অলপ তাত খালী হৈছে। এই ছোৱালীজনী ভাল লাগিছে উঠনি পৰা তোমাৰমতে চাই আছোঁ ভাল লাগিছে বেলেগ একো নাই না কথাটো জেবি কলেজত মই 7জনীমান গাৰ্লফ্ৰেণ্ড আছিলে ইয়াতো এজনীমান আছে নেকি মই নাজানো বাৰু। মোৰ ওচৰলৈ আমাক কৈ দিবা থেংক ইউ লাভ ইউ আকৌ আহিম। থেংক ইউ। আমি জুবিন খ্যাত